নমস্কাৰ নিউজ প্লাছ আসামৰ সমূহ দৰ্শকক মই ৰূপমে স্বাগতম জনাইছোঁ। এই মুহূৰ্তত আজিৰ দিনটো ৰাজ্যখনৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা একেলগে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু এনেকুৱা খবৰ নিতৌ পাই থাকিবলৈ আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টিত একোটাকৈ লাইক কৰিবলৈ নাপাহৰিব। আৰু আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, NRC বায়োমেট্ৰিক আনলক, মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা। কাৰ ৰূপায়ণৰ সৈতে আৰম্ভ হ'ব পাৰে বায়োমেট্ৰিক আনলক প্ৰক্ৰিয়া। মুখ্যমন্ত্ৰীয়ে এই কথা স্বীকাৰ কৰে যে বায়োমেট্ৰিক বন্ধ কৰি ৰখাৰ ফলত ৰেচন কাৰ্ড আৰু নিযুক্তি লাভত সমস্যাৰ সৃষ্টি হৈছে। তেওঁ বিষয়টো গ্ৰহণ কৰি আৰু তাৰ সমাধান কৰিব বুলি আশ্বাস দিয়ে। আনহাতে তেওঁ জনসাধাৰণক আৱেগৰ দ্বাৰা পৰিচালিত নহ'বলৈ আহ্বান জনায়। লগতে CAA সন্দৰ্ভত সঠিক যুক্তি প্ৰদানৰ বাবেও আহ্বান জনায়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে কয় যে নাগৰিকত্ব সংশোধনী আইন 2019 ৰূপায়ণৰ লগে লগে এক স্পষ্টতাৰ উদ্ভৱ হৈছে আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী অৰ্থাৎ NRCৰ উন্নতিকৰণৰ সময়ত ফ্ৰিজিং লোকসকলৰ বায়োমেট্ৰিক আনলক কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব পাৰে। মই এই প্ৰক্ৰিয়াটো সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থা আৰু অন্যান্য অংশীদাৰসকলৰ সৈতে আলোচনা কৰিম আৰু আশা কৰোঁ নিৰ্বাচনৰ পিছতে ইয়াৰ সমাধান হ'ব। এক সংবাদমেলত এনেকৈ কয় মুখ্যমন্ত্ৰীয়ে। উল্লেখযোগ্য যে ৰাজ্যখনৰ প্ৰায় 27 লাখ লোকৰ বায়োমেট্ৰিক লক কৰা হৈছিল আৰু ফলত আধাৰ কাৰ্ড পাবলৈ তেওঁলোক অক্ষম হৈছিল। এই আইন প্ৰণয়নৰ পিছত বিগত 2 বছৰত আমি CAA সম্পৰ্কত উত্থাপিত সন্দেহ দূৰ কৰিবলৈ ভেটি স্থাপন কৰি আহিলোঁ। এতিয়া এইটো স্পষ্ট যে 2014 চনৰ পিছত অহা যিকোনো লোকক ভাৰতীয় নাগৰিকত্ব দিয়া নহ'ব, তেওঁ এনেদৰে কয়। আৰু মুখ্যমন্ত্ৰীয়ে লগতে কয় যে তেওঁ 100% নিশ্চিত যে CAAৰ জৰিয়তে এজনো ব্যক্তি অসমলৈ নাহে। লগতে কয় যে কেৱল যিসকল NRCৰ বাবে আবেদন কৰিছিল তেওঁলোকেহে নাগৰিকত্ব লাভ কৰিব। অৱশ্যে মুখ্যমন্ত্ৰীয়ে এইটোও স্বীকাৰ কৰে যে বায়োমেট্ৰিক অপৰাধ কৰি ৰখাৰ ফলত ৰেচন কাৰ্ড আৰু নিযুক্তি লাভত সমস্যাৰ সৃষ্টি হৈছে আৰু আমি বিষয়টো গ্ৰহণ কৰিম আৰু ইয়াক সমাধানো কৰিম। আনহাতে তেওঁ জনসাধাৰণক আৱেগৰ দ্বাৰা পৰিচালিত নহ'বলৈ আহ্বান জনায়। লগতে কাৰ সন্দৰ্ভত সঠিক যুক্তি প্ৰদানৰ বাবেও তেওঁ আহ্বান জনায়। আৰু এতিয়া লৈ আহিছোঁ ৰাজনৈতিক প্ৰেক্ষাপটৰ এটা ভয়ংকৰ খবৰ। বিজেপিৰ মতে চলে নেকি কংগ্ৰেছ? কিয়নো ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাবী কৰিছে যে মই ক'লেই কংগ্ৰেছ প্ৰাৰ্থীয়ে লোকসভা সমষ্টিৰ যি নিৰ্বাচন সেই নিৰ্বাচনৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিব। আৰু সমান্তৰালকৈ মোৰ মতে অৰ্থাৎ মুখ্যমন্ত্ৰীগৰাকীৰ মতে কংগ্ৰেছে 90% কাম হয় বুলি দাবী কৰিছে। আৰু সমান্তৰালকৈ হিমন্তই কৈছে যে বিজেপিৰ পৰা সহায় বিচাৰিয়ে থাকে কংগ্ৰেছে। এই মুহূৰ্তত লৈ আহিছোঁ সবিশেষ। কংগ্ৰেছৰ প্ৰাৰ্থী তালিকাক লৈ তাৎপৰ্যপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰীৰ। মই কোৱা মতে কংগ্ৰেছৰ 90% কাম হয়। মই ক'লে কংগ্ৰেছ প্ৰাৰ্থীয়ে প্ৰত্যাহাৰ কৰিব প্ৰাৰ্থিত্ব। কংগ্ৰেছ প্ৰাৰ্থীয়ে মোৰ পৰা সহায় বিচাৰিয়ে থাকে। আৰু সংবাদমেলতে মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। কংগ্ৰেছৰ প্ৰাৰ্থী তালিকাক লৈ তাৎপৰ্যপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰীৰ। আৰু এই মুহূৰ্তত আপোনালোকক সেই মন্তব্য শুনাব বিচাৰিছোঁ। কাম কৰে 90% কামটো মই শিকাই দিয়া মতে। কংগ্ৰেছৰ টিকেট পোৱা মানুহেও মোক ফোন কৰে দাদা হেল্প কৰি দিব বুলি। মই কাৰো নাম নলওঁ, কিন্তু মোৰ কেতিয়াবা ইলেকশ্যনৰ পিছত আপোনালোকক মোবাইল মই দেখুৱাম, নাম তেনেকৈ ঢাকি পেলাই টিকট পোৱা মানুহে মোক ফোন কৰে দাদা সহায় কৰিব বুলি। সেইকাৰণে এইটো পৰিয়াল টাইপ। আৰু সকলোৱে জানে মোদী ডাঙৰীয়াই ভাল কাম কৰিছে, গতিকে এতিয়া মই চেষ্টা কৰিলেতো কেণ্ডিডেটকে উইথড্ৰ কৰাই দিব পাৰোঁ। সেইবিলাক ঠিক নহয় কাৰণে নকৰোঁ। কংগ্ৰেছে যিমান কাম কৰে 90% কামটো মই শিকাই দিয়া মতে। কংগ্ৰেছৰ টিকেট পোৱা মানুহে। পৰৱৰ্তী বিগ ব্ৰেকিং নিউজ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ ফালৰ পৰা এখন আজি সংবাদমেল সম্বোধন কৰা হৈছে। আৰু এই সংবাদমেলত মুখ্যমন্ত্ৰীয়ে কৈছে যে এবাৰ নিৰ্বাচনী প্ৰচাৰত ভাৰতীয় জনতা পাৰ্টীৰ নেতাকৰ্মী বুথ পৰ্যায়ৰ কৰ্মী সকলোৱে জনতাৰ মাজলৈ যাব আৰু জনতাক সুধিব যে কোনোবাই ৰেচন কাৰ্ড, চৰকাৰী ঘৰ, অৰুণোদয় আঁচনি, জল জীৱন আঁচনি নাইবা লাখপতি বাইদেউ আঁচনিৰ লাভ কৰা নাই নেকি। এই তথ্য বিজেপিৰ নেতাকৰ্মীয়ে সংগ্ৰহ কৰিব আৰু পৰৱৰ্তী পৰ্যায়ত এই লোকসকলক সহায় কৰাৰ চেষ্টা কৰিব। এইবাৰ সমালোচনা নহয়, গঠনমূলক কাম কাজেৰেহে নিৰ্বাচনী প্ৰচাৰ চলাব ভাৰতীয় জনতা পাৰ্টীয়ে। এই মুহূৰ্তত নিউজ প্লাছ বিগ ব্ৰেকিং জনাই আছোঁ ডাঙৰ খবৰ। এই মুহূৰ্তত ৰেচন কাৰ্ড নোপোৱা, অৰুণোদয় নোপোৱা লাখ লাখ লোকৰ বাবে ডাঙৰ খবৰ। চৰকাৰী ঘৰ নোপোৱা লোকৰ বাবে এই খবৰ।
নিৰ্বাচনৰ পূৰ্বে ঘৰে ঘৰে যাব প্ৰতিনিধি আৰু বিজেপি কৰ্মী। চৰকাৰী আঁচনি নোপোৱা প্ৰতিটো পৰিয়ালৰ তথ্য সংগ্ৰহ কৰিব এইবাৰ নেতা কৰ্মীসকলে। তথ্য সংগ্ৰহৰ পিছতে চৰকাৰে ল'ব ব্যৱস্থা আৰু নিৰ্বাচন শেষ হোৱাৰ পিছতে কৰিব চৰকাৰৰ আঁচনি নোপোৱা লোকৰ বাবে এই ডাঙৰ খবৰ আহি পৰিছে। ৰাস্তা পদূলি নোহোৱা অঞ্চলতো তথ্য সংগ্ৰহ কৰিব নেতা কৰ্মীয়ে। প্ৰধানমন্ত্ৰী আৱাস গৃহ নোপোৱা পৰিয়ালৰ তথ্য সংগ্ৰহ কৰিব বিজেপিয়ে। সাহায্য নোপোৱা নামঘৰৰো তথ্য সংগ্ৰহ কৰা হ'ব এইবাৰ নিৰ্বাচনী প্ৰচাৰত। লগতে কোনো আত্মসহায়ক গোটৰ মহিলাই লাখপতি বাইদেউৰ সুবিধা নাপালে তাৰো তথ্য সংগ্ৰহ কৰা হ'ব। এবাৰ নিৰ্বাচনী প্ৰচাৰ উন্নয়নৰ বাবে ব্যৱস্থা কৰা হ'ব। ইয়াৰ জৰিয়তে 2026ৰ ভিতৰত এই বঞ্চিত লোকসকলক সাহায্য দিয়াৰ চেষ্টা কৰিব চৰকাৰে। এই মুহূৰ্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। পৰৱৰ্তী ডাঙৰ খবৰ, এইবাৰ অসমৰ বাবে চিন্তিত হৈছে আছাদুদ্দিন ওৱেইচি। কিয়নো NRCত নাম নথকা অসমৰ 1.5 লাখ ইছলাম ধৰ্মাৱলম্বী লোকৰ কি হ'ব? এই প্ৰশ্ন আছাদুদ্দিন ওৱেইচিৰ। এই মুহূৰ্তত জনাই আছোঁ সবিশেষ খবৰ। NRC তালিকাৰ পৰা নাম বাদ পৰা অসমৰ 1.5 লাখ ইছলাম ধৰ্মাৱলম্বী লোকৰ ভৱিষ্যতক লৈ চিন্তাত সাংসদ তথা AIMIM মুৰব্বী আছাদুদ্দিন ওৱেইচি। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন উত্থাপন কৰে মুৰব্বীগৰাকীয়ে। ৰাজ্যত নাগৰিকত্ব সংশোধনী আইন কাৰ্যকৰী হোৱাৰ পিছত অসমত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ তালিকাৰ পৰা বাদ পৰা বুলি অভিযোগ উত্থাপন হোৱা 1.5 লাখ ইছলাম ধৰ্মাৱলম্বী লোকৰ ভৱিষ্যতক লৈ প্ৰশ্ন উত্থাপন কৰে লোকসভাৰ সাংসদ তথা AIMIM মুৰব্বী আছাদুদ্দিন ওৱেইচিয়ে। বিজেপি নেতৃত্বাধীন কেন্দ্ৰই সমগ্ৰ দেশতে অধিসূচনা প্ৰকাশ কৰাৰ কিছুদিন পিছতে শুকুৰবাৰে হায়দৰাবাদত এখন ৰাজহুৱা সভাত ভাষণ দি ওৱেইচিয়ে কয়, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে NRCত নাম নথকা 12 লাখ হিন্দুক ৰাজ্যখনত অধীনত ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা হ'ব। কিন্তু 1.5 লাখ মুছলমান সন্দৰ্ভত কি ক'ব? NRCৰ তালিকাৰ পৰা আঁতৰি থকা মুছলমানসকলক 1962 অথবা 1951 চনৰ পৰা বিদেশী ন্যায়ালয়ত নিজৰ বংশৰ সন্ধান কৰি নিজৰ বংশ প্ৰমাণ কৰিবলৈ কোৱা বুলিও ওৱেইচিয়ে কয়। ইয়াৰ লগতে MIMৰ মুৰব্বীগৰাকীয়ে কয় যে তেওঁলোকক সোধা হ'ব যে তেওঁলোকে 1962 চনত আহিছিল নে 1951 চনত আহিছিল। তেওঁলোকক নথি পত্ৰ আৰু জন্মৰ প্ৰমাণ পত্ৰ দেখুৱাবলৈ কোৱা হ'ব। বাদ পৰা 1.5 লাখ মুছলমান বিদেশী ন্যায়াধীকৰণত ইয়াৰ বিৰুদ্ধে যুঁজিবলৈ কোৱা হ'ব। বিজেপিয়ে আশ্বাস প্ৰদান কৰিছে যে তৎক্ষণাত একো নহ'ব। মই তেওঁলোকক ক'ব বিচাৰোঁ যে কথাবোৰ পোহৰলৈ আহিবলৈ সময় লাগে আৰু কাৰ পিছত NRC আৰু ৰাষ্ট্ৰীয় জনসংখ্যাপঞ্জী অৰ্থাৎ NPRও আহিব বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কোৱা কথাষাৰ ওৱেইচিয়ে পুনৰ আঙুলিয়াই দিয়ে। AIMIMৰ মুৰব্বীগৰাকীয়ে কয়, উচ্চতম ন্যায়ালয়ক চৰকাৰক অসমত NRC প্ৰকাশ কৰিবলৈ নিৰ্দেশ দিছিল। কিন্তু 1600 কোটি টকা ব্যয় কৰাৰ পিছত NRCৰ উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত অসমত প্ৰকাশ হৈছিল। ইয়াৰ পৰা বাদ পৰিছিল প্ৰায় 19 লাখ ব্যক্তিৰ নাম আৰু ইয়াৰে 10ৰ পৰা 12 লাখ হিন্দু আৰু 10.5 লাখ মুছলমান আছিল।